সমতে বলতে করি থাকুতে বলতে করি থাকুতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰি হাসনতে বলতে করি থাকুতে বলতে করি এজনী ছোৱালী মোৰ প্ৰেমতে পৰি তাই নাম হ'ল অমিয়া দেখিবলৈ ধুনীয়া দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ পৰি দেখিবলৈ ধুনীয়া দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ পৰি আজি ভাইটিটোক লগ পালোঁ ভাল লাগিছে। হেল্ল' কি খবৰ? কাইলৈ মই গৈছিলোঁ বগিচাপৰি, বহুত বেছি ভাল লাগিল। পিন্ধাক লগ পালোঁ, বহুত বেছি ভাল লাগিলে, বহুত বেছি ফূৰ্তি কৰিলোঁ। লাষ্ট ডিচেম্বৰ ধুনীয়াকৈ বিদায় দিলোঁ আৰু কাইলৈ যিখিনি মই ভিডিঅ' শ্বুট কৰিছিলোঁ সেই ভিডিঅ'খিনি ভালকৈ মোৰ ভইচ ক্লিয়াৰলি অহা নাই আৰু ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিব, বেছি ভাল লাগিছে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকৈ পালে। অসমবাসীলৈ নতুন বছৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাওক আৰু এনজয় কৰক, লাষ্টলৈকে চাব দেই। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল লাজন ব্লগ। আপোনালোক সকলো জনাইছোঁ আজি বগৈচাপৰি আহি পালোঁ। বৰ্তমান কি ক'ব আপোনালোক গাইছ, ভেৰি এক্সাইটেড। আজি পূৰা চাৰিওপিনে মানুহ আপোনালোক চব পূৰা মানুহ আহিছে, পূৰা ফূৰ্তি কৰিছে আজি লাষ্ট ডিচেম্বৰ বুলি। আৰু আজি বিপিন চাওডাং আহিব আৰু আশীষ জবৰ পাথৰ আহিব। আজি পূৰা ভৰ্তি আৰু ফ্ৰী খানা দিয়া হৈছে। আমাৰ বিধায়ক যোগেন মহন ডাঙৰীয়া খানা দিছে খুব ধুনীয়াকৈ, পূৰা ফূৰ্তি কৰিছে। পাৰে আছোঁ এইটো পাৰে ধুনীয়াকৈ বেছি চব বনাই দিছে আপোনালোক চব খুব ধুনীয়াকৈ। এতিয়া মই সেইটো পাৰত যাম, সেইটো पारा गई आप लोगों को देखाम। आज नज़ारा किस तरह का है आप लोगों को सब दिखाऊंगा, क्योंकि आज नज़ारा खूब बहुत ही बढ़िया है। आज जो व्यू है ना बगैचापरि सब दिखाएंगे आप सबको। आज लास्ट डिसेम्बर बुली प्रकृतिर মাজত এসাঁজ খাই ফূৰ্তি কৰি আনন্দই বেলেগ কি ক'ম আৰু আজি দিনটো মানে খুব এটা ভাল দিন। 2022 চনৰ বিদায় দিব, খুব সুন্দৰকৈ আজি ফূৰ্তি কৰিছে। খানা ভোজ ভাত বনাইছে, সেইখিনি সকলো আপোনালোকে দেখাম। ধুনীয়াকৈ ধুনীয়াকৈ লিখা আছে আপোনালোক চব। আৰু বগৈচাপৰি আগতে পৰিৱৰ্তন বহুত হ'ল আপোনালোক চব। ধুনীয়াকৈ নদীখিনি বৈ গৈছে আপোনালোক চব এইখিনি। আৰু লাহেকৈ ধুনীয়াকৈ বগৈচাপৰিখন ধুনীয়াকৈ বনাই দিয়া হ'ব। ভিউ আপোনালোকে চক এইখিনি খন্দা হৈছে জেচিপিত, খুব ধুনীয়াকৈ বনোৱা হৈছে। ইয়াত লাহেকৈ বনাব, কিবা এটা বনিব লাহে চাগে। লাষ্ট ডিচেম্বৰ বুলি দাদাসকলে পূৰা ফূৰ্তি কৰিছে, খানা বনাইছে। বৰ্তমান খানা বনাইছে, আপোনালোকে পাইছে তাত পাইছে কি বনাইছে আজি আপুনি? বনাই আছে চিকেন বনাই আছোঁ, গাহৰি বনাই আছে, ছাগলী মাংস বনাই আছে এইফালে মানে আজি বিদায় কৰিব আৰু গেটত আহি পালোঁ মই। এতিয়া চাওক আপোনালোকে গাড়ীয়ে চাওক। বগৈচাপৰি কিন্তু আজি চব পিনে দোকান আপোনালোক চাওক, দোকান। বছৰতকৈ বগৈচাপৰিত পূৰা মানুহ ভিৰ হৈছে মানে পূৰা। আজি ফ্ৰী খানা বুলি ক'লে কোন নাহিব? ফ্ৰী খানা পূৰা ইয়াতে জিন্দগী খাও পিও মস্ত এনজয় কৰো, বেষ্ট এইটো বেষ্ট তাৰিকা হয়। পূৰা মানে বগৈচাপৰিত পূৰা মানুহ পূৰা ভৰ্তি। ডেকা ল'ৰাকেইটা কিন্তু পূৰা ফালি আছে, মই গৈ এতিয়া ফালি সমতে বলতে করি থাকুতে বলতে করি থাকুতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰি হাসনতে বলতে করি থাকুতে বলতে করি এজনী ছোৱালী মোৰ প্ৰেমতে পৰি তাই নাম হ'ল অমিয়া দেখিবলৈ ধুনীয়া দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ পৰি দেখিবলৈ ধুনীয়া দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ পৰি শুভেচ্ছা জনাইছোঁ। আজি ভাইটিটোক লগ পালোঁ, ভাল লাগিছে। সকলোৱে ইয়াৰ চেনেলটো অলপ
ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আপোনালোকৰ বহুত ভাল লাগিলে ঠিক আছে আপোনাৰ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ 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 ধীৰে নয় আপোনালোকৰ চবখিনি ধীৰে নয় আৰু ইয়াত খুব সুন্দৰকৈ চেল্ফি ল'বলৈ বনাই দিয়া হৈছে আপোনালোকৰ চবখিনি চেল্ফি ল'বলৈ বনাই দিয়া হৈছে সুন্দৰকৈ চেল্ফি ল'ব পাৰে ধুনীয়াকৈ বেষ্ট বনাই দিছে ইপিনে আছে খানাঘৰ ডাইৰেক্ট এতিয়া সোমাম মই এতিয়া আৰু এইবিলাক আপোনালোকৰ চক খানা ইয়াতে বনাই আছে ফ্ৰী খানা কিন্তু আপোনালোকে চক ফ্ৰী খানা খাবলৈ মানুহ লাইন চক লাইন কিমান বাপ্পা গেলা খাবলৈ দিলেও খাই দিব ছোৱালী হওক বোৱাৰী হওক আজি কাকো নেমানো মানে বেয়া নাচিম আজি বেয়া ফালি দিম আজি লাষ্ট ডিচেম্বৰ বুলি